लोग को भी टोकते हैं। इतनी डार्क लिपस्टिक, इतने बड़े इयररिंग्स, ऐसे मत बैठो, इतना मत झुको, वो मत पहनो। लोग चाहे जो भी कहे, खूबसूरती पे हक है हमारा। और मेरी खूबसूरती की शुरुआत होती है लक्स से। हेलो गाइज, কি খবৰ তোমালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছো। আজি মই লৈ আহিছো টিকটকৰ কিছুমান ফানি ভিডিঅ'। দেৰি नहीं करके ভিডিঅ'টো আৰম্ভ करते हैं। We're just friends. No, bitch, he's my boyfriend. Oh my god! Wow! কি অসভ্য সন্তান হে তহঁতৰ চৰম বোলা বস্তুটো নাই নেকি? দুটামান লাইকৰ কাৰণে তহঁতে টিকটকত নিজৰ চৰিত্ৰ দঙাই দিছ যে, অলপ চৰম কৰিবি। তহঁতৰ নিচিনা জহৰাবিলাকৰ কাৰণে আমাৰ অসমখন ধ্বংস হৈ গৈছে। ড্ৰেছযোৰ অভদ্ৰ, মানে অভদ্ৰী আৰু কি ড্ৰেছ হে এইযোৰ? সকলোচোন চিনাকি যেন লাগিছে। চিনাকি লাগে তোমাকে। ভণ্টি, তুমি কি পঢ়ি আছা? দাদা এবাৰ BA থাৰ্ড চেম। আৰে বাহ, ষ্ট্ৰীম কি তোমাৰ? সায়েন্স, কেমিষ্ট্ৰিত মেজৰ। কি মানে তোমালোকৰ লোকৰ জোঠা ভাল লাগে নেকি? আৰে আমাক চাবা না, আমাৰ নিচিনা গাভৰু ছোৱালীবোৰক চাবা। তোমালোকে নোচোৱা কাৰণে আমি টপা অংকললৈ বিয়া হৈ যাওঁ ন। কি অভদ্ৰ ছোৱালী এজনী, তহঁতৰ অকণো লাজ নালাগেনে? ইমান অসভ্যালি যে কৰি থাক। টিকটকটোত কি তহঁতৰ বাপেৰৰ বুলি ভাবিছ নেকি? টিকটকত বহুত ভাল মানুহ আছে, কিন্তু এই বেয়া মানুহবোৰৰ কাৰণে টিকটকৰ ভাল মানুহবোৰো বেয়া হৈ গৈছে। দৰাৰ নাম আছিল কৰোণাকান্ত যোগী। বিয়াৰ চিঠিত আহিল কৰোণা আক্ৰান্ত ৰোগী। হেৰা শুনিছানে, এইবোৰ কি ক্ষীৰ বনালা? গাখীৰ গৈ পেট পালেগৈ, চাউল বাতিতে থাকিল যে। আপুনি আচৰিত মানুহ, খোৱাৰ আগতে মাস্কখন আঁতৰাই নললে কিয়? বন্ধু, ভাল খবৰ এটা আছে। আমি 2টাৰ পৰা 3টা হলো। কংগ্ৰেচুলেশ্যন। ল'ৰা নে ছোৱালী? না ল'ৰা না ছোৱালী, দ্বিতীয় বিবাহ কৰালো হে। দিল কা দৰিয়া বেহি গয়া। সকল ভিডিঅ'টো চাই কেনে পালা? যদি ভাল পালা তেন্তে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবা আৰু বন্ধুসকলৰ মাজত ভিডিঅ'টো অলপমান শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।